নহয় কোনো ডিগ্ৰীধাৰী, নাই কোনো বিলাসী দোকান। তেওঁৰ পুঁজিও আছিল সীমিত, কেৱল এখন ফুটপাথৰ চাহৰ দোকান। কিন্তু আজি দেশ বিদেশৰ লাখ লাখ লোক তেওঁৰ ভিডিঅ' চাই, তেওঁৰ চাহ খাই অভিমান কৰে। হয়, মই কথা পাতি আছো ডলি চাইৱালাৰ কথা। সদায় অদ্ভুত চাহ দিয়াৰ ষ্টাইল, সদায় হাঁহিমুখ আৰু ক্ৰিয়েটিভ চিন্তাধাৰাৰে এতিয়া এটা ব্ৰাণ্ড হৈ পৰিছে। আপোনাৰ ভিতৰতে এনে এক ক্ষমতা আছেনে যিটো সঠিক আইডিয়া, পৰিশ্ৰম আৰু ধৈৰ্যৰ সহায়ত আপোনাকো সফল কৰি তুলিব পাৰে? আজিৰ ভিডিঅ'ত আমি জানিম টকা উপাৰ্জন কৰিবলৈ 5টা সহজ আৰু ব্যৱসায়িক আইডিয়া। এইবোৰ আৰম্ভ কৰিবলৈ বেছি ডিগ্ৰীৰ প্ৰয়োজন নাই, বেছি পুঁজিৰ প্ৰয়োজন নাই, কেৱল উৎসাহৰ প্ৰয়োজন। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1 আইডিয়া, ষ্ট্ৰীট ফুড ষ্টল। সৰু পুঁজিত চাট, মমোজ, পকৰা বা চাহৰ দোকান খুলিব পাৰি। বেছিভাগ জনবহুল ঠাইত স্থাপন কৰিলে অলপতে বেছি লাভ হয়। এনেকুৱা বস্তু আৰম্ভ কৰিবলৈ কিছুমান বস্তু ধ্যান দিব লাগিব। এট্ৰাক্টিভ বেনাৰ, পোষ্টাৰ বনাই দোকানখন ভালকৈ সজাই ল'ব পাৰে আৰু গ্ৰাহকক বহিবৰ কাৰণে ভাল ব্যৱস্থা কৰি দিব পাৰে। স্বচ্ছতা আৰু ৰুচি হ'লে গ্ৰাহক নিজেই আহিব। ইয়াৰ পৰা আপুনি প্ৰতিদিন টকা ইনকাম কৰিব পাৰে আৰু তাৰ লগে লগে মানুহে আহি অৰ্ডাৰ দি যাব আৰু তাৰ পৰা এটা ডাঙৰ এমাউণ্ট আৰ্ণ কৰিব পাৰে। যদি চাহিদা বাঢ়ি গৈ থাকে তেতিয়া অলপমান প্লানিং কৰি কাম কৰা মানুহ হায়াৰ কৰিব পাৰে। এনেকৈ ডাঙৰ কোম্পানী হয়। তেনেকুৱা বহুত এক্সাম্পল আছে, যেনেকুৱা ডলি চাইৱালাৰ চাব পাৰে। ফুটপাথত চাহ বিক্ৰী কৰি এতিয়া ক্ৰৰপতি, যাৰ কাৰণে ধৈৰ্য আৰু ইণ্টাৰেষ্ট থাকিব লাগিব। 2 নম্বৰ ব্যৱসায়টো হ'ল মোবাইল ৰিপেয়াৰিং। মোবাইল এখন সেৱা হোৱা মানে গ্ৰাহকৰ সমস্যা আৰম্ভ। এখন মোবাইল কিনিলে কেইদিনমান পিছতে কিবা নহয় কিবা এটা প্ৰব্লেম হ'ব সেই মোবাইলৰ লগত। আজিকালি সকলোৰে ঘৰত 2-3টা মোবাইল সচৰাচৰ থাকে আৰু সেই মোবাইলবোৰ নষ্ট হয়। সেইকাৰণে মোবাইল ৰিপেয়াৰিং এটা কোৰ্চ কৰিব পাৰে আৰু শিকাৰ পিছত দোকান খুলিব পাৰে আৰু মানুহক শিকাব পাৰে। আজিকালি এইটো বহুত ডিমাণ্ড হৈ আছে আৰু আগতে বাঢ়ি গৈ থাকিব। 3 মাহৰ পৰা 6 মাহ লাগে এটা কোৰ্চ শিকিবলৈ। সেইকাৰণে আজিৰ পৰাই প্লানিং কৰক। নাম্বাৰ 3 ব্যৱসায়টো হ'ল ডেলিভাৰী পাৰ্টনাৰ। ছুইগি, জমেটো, এমাজন বা ফ্লিপকাৰ্টৰ লগতে স্থানীয় দোকানৰ ডেলিভাৰী কৰা কাম ষ্টাৰ্ট কৰিব পাৰে। আৰু অলপ সময়ৰ প্ৰয়োজন, যিমান কাম কৰিব সিমানেই উপাৰ্জন বেছি হ'ব। এতিয়া আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টোত এতিয়াও লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু চেনেলটো যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নাম্বাৰ 4 ব্যৱসায়টো হ'ল হেণ্ডমেড প্ৰডাক্টছ। নিজৰ হাতৰ দ্বাৰা নিৰ্মাণ কৰক আৰু বিক্ৰী কৰক। কাগজেৰে ফুল, বাৰ্থডে ডেকোৰেশ্যন, গিফ্ট আইটেম আদি সাজ বনাই বিক্ৰী কৰিব পাৰি। যেনেকুৱা আমাৰ অসমত হাতেৰে গামোচা বনোৱা, হাতেৰে বনোৱা জুৱেলাৰিজ, মেখেলা চাদৰ আদি ভালকৈ পেকেজিং কৰি বহুত ভাল টকা ইনকাম কৰিব পৰা যায় আৰু মানুহে কৰি আছে। ঘৰতে বনাই ফেচবুক, হোৱাটছআপত ষ্টৰি লগাই স্থানীয় বজাৰত বিক্ৰী কৰিব পাৰি। মূৰত ক্ৰিয়েটিভ থিংকিং থাকিলে ভাল পৰিমাণ টকা ঘটিব পৰা যায়। একেবাৰে লাষ্টৰ সৰু ব্যৱসায়টো হ'ল ৰিচেলিং বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। মিছো, গ্ল'ৰড বা স্থানীয় পাইকাৰীৰ পৰা সামগ্ৰী কিনি অনলাইন বা অফলাইনত পুনৰ বিক্ৰী কৰিব পাৰে। কেৱল মোবাইল এটা থাকিলে আৰম্ভ কৰিব পৰা যায় এনেকুৱা ব্যৱসায়। ইয়াৰ কাৰণে ডিটেইলড ভিডিঅ' লাগিলে বনাই দিব পাৰোঁ। এইবোৰ আছিল 5টা সহজ আৰু লাভজনক সৰু ব্যৱসায়িক আইডিয়া, যিবোৰৰ জৰিয়তে আপুনি আজিৰ পৰাই টকা উপাৰ্জন কৰিব পাৰে। আপোনাৰ মতে কোনটো আইডিয়া বেছি উপযুক্ত কমেণ্টত জনাবলৈ নাপাহৰিব। আজি ইমানেই, বাই বাই।